হেল্ল' বন্ধু বান্ধৱীসকল, আজি মই এঠাইলৈ আহিছোঁ। ভাবিলোঁ মোৰ লগতে আপোনালোককো দেখুৱাই যাওঁ আমি ক'লৈ আহিছোঁ। আচলতে আমি ক'লৈ আহিছোঁ আমি নিজেও নাজানো। এইটো এটা সৰু লুংলুঙীয়া পকা ৰাস্তা, দেখিছেনে? পথাৰৰ ওপৰেদি যোৱা এটা ৰাস্তা। ভাবিলোঁ এই ৰাস্তাটোদি আমি গৈ থাকোঁ, কি পাওঁ আজি চাওঁ। সদায় ৰাস্তাটো দেখি থাকোঁ, কিন্তু যাবলৈ ভয় লাগে কাৰণে নাযাওঁ। কিন্তু এটা ছাইডে দেখিছে গোটেই জংঘলে ভৰি আছে। ৰাস্তাটোৰ ছাইডে দেখিছে কলগছ, এয়া হাতীয়ে খাবৰ কাৰণে কলগছবোৰ ৰুই থৈছে। কিন্তু ইয়াত জনশূন্য, কোনো মানুহৰ ঘৰ নাই ওচৰে পাঁজৰে। এই ৰাস্তাটো গোটেই একদম মানে পকাৰে বনাই থোৱা আছে, কিন্তু গোটেই বাঁহৰ পাত পৰি আছে, হাবি জংঘল পৰি আছে। মানে বিৰাট ভয় লগা ৰাস্তা এটা, গম পাইছেনে আপোনালোকে? কিন্তু বৰ হৈ নাযাব, শেষলৈকে ভিডিঅ'টো চাব। আমি আচলতে কি দেখোঁ, যদি আমাক কোনোবাই ধৰি থয়, কিন্তু আপোনালোকে আমাক বচাব লাগিব দেই, কৈ থলোঁ। কিন্তু দেখিছানে এইফালে গোটেই হাবি জংঘল। অ' মাই গড, আমি হাবি জংঘলৰ মাজলৈ সোমাই আহিছোঁ। দেখোন আমাক কোনোবাই ধৰিলে কি হ'ব? গৈ থাকোঁতে আমি আকৌ কাৰোবাৰ মাত শুনিলোঁ নহয়, গম পাইছেনে? বিৰাট ভয় খালোঁ। কাৰ মাত শুনিলোঁ গম পাইছে নাই? চাওকচোন আপোনালোকে। ঐ কি কৈ আছে? অ' কেমেৰা লাগি আছে। নহয় কেমেৰাটো পালেহি কিবা এটা কৈ দিয়ে। অ' মাই গড, ইয়াত কেমেৰা লাগি আছে। কেমেৰাটো কোনে লগালে? কেমেৰাটোৱে বাৰু আমাক কিবা কৈছে নেকি যে ইয়ালৈ নাযাব, ইয়াত ভূত ওলাব? দেখিছেনে জেগাটো কেনেকুৱা, কিমান ভয় লগা? 1 কিলোমিটাৰমান দীঘল এটা পকা ৰাস্তা, দেখিছে? দলং খালি দেই, এইটো ৰাস্তা নহয়, দলং হয়। দলংখন ফাইনেলি শেষ হৈছে, দেখিছেনে? এতিয়া আমি তললৈ নামি যাম। বাঁহৰ এখন দলং দি থোৱা আছে, এইখনেদি পাৰ হৈ যাম আমি। এতিয়া হাবি জংঘল মাজে যাওঁ নে নাযাওঁ? নাই, যাম। আহিছোঁ যেতিয়া আমি যাম। কিন্তু চাই থাকোঁ দেই, চাই আমি গৈ আছোঁ। দেখিছোঁ এটা চাংঘৰ দেখিলোঁ আঁতৰত। ভাবিলোঁ মানুহৰ ঘৰে আছে, আমাক খেদিব নেকি বাৰু? পিছে কি হ'ব, খেদিলে কি হ'ব? কিন্তু মানুহ চানুহ জুপি চালোঁ, দেখিছেনে? মানুহজনে একোৱেই নেদেখিলোঁ। জীৱ জন্তু কিবা ওলাই আহিব বুলি ভাবিলোঁ, নাই, জীৱ জন্তুও নাই। কাৰোবাক চিঞৰি আমি মাতিলোঁ, গম পাইছেনে? আপোনালোকক শুনাই দিব পৰা নাই, কিন্তু মাতিলোঁ যদিও আমাক কোনেও নামাতিলে নহয়। ৰাস্তাবোৰো ইমান ধুনীয়াকৈ বনাই থোৱা আছে। আগতে যে দেখুৱাই ভূতৰ ঘৰলৈ অহা নিচিনা লাগিছে আমাৰ, কিন্তু গম পাইছেনে? গোটেই হাবি জংঘল ফালি যেনে তেনে ওলাই মেলি কি দেখিলোঁ গম পাইছেনে আপোনালোকে? আচৰিত হ'ব দেখিলে। কি দেখিলোঁ চাওকচোন আপোনালোকে। অ' মাই গড, ইমান ধুনীয়া। এইখন বোলে এখন ৰিজৰ্ট হেনো। আমি সঁচাকৈ নাজানো এখন ৰিজৰ্ট বুলি। এইখন আচলতে বোকাখাটৰ মাজমজিয়াতে থকা এখন ৰিজৰ্ট হয়, কিন্তু ৰিজৰ্টখন বন্ধ হৈ থকাৰ কাৰণে গোটেই হাবি জংঘলে ভৰি আছে বোলে। ইয়াত কাম কৰি থকা ল'ৰাকেইজনক সুধিলোঁ, তেওঁলোকে চব ক'লে। এইবোৰ দেখিছেনে ঘৰবিলাক, এইবিলাকত মানুহ থাকিব পাৰিব, আপোনালোক আহি থাকিব পাৰিব। এইটো দেখিছে মাজত, এইটো ইয়াতে খাবলৈ অৰ্ডাৰ দিব পাৰি। ইয়াত ধুনীয়াকৈ বহিবলৈ ধুনীয়া প্লেচ আছে। তাৰপিছত আমাৰ মনেই ভাল লাগি গ'ল দেখোন, তাৰপিছত আমি সম্পূৰ্ণকৈ ফুৰিলোঁ ৰিজৰ্টখনৰ বিষয়ে সম্পূৰ্ণ জানিবৰ কাৰণে মোৰ নেক্সট ব্লগ আহি আছে, চাই থাকিব আপোনালোকে। ৰাণী এয়া বহি আছে আমাৰ, ভাল লাগিছে। প্ৰিয়ংকা বাক দেখিবলৈ ঘৰটো ভাল লাগে, মই ভাল দেখোঁ। সঁচাকৈ ভাল লাগে বিদ্যা, ঘৰটো ধুনীয়া লাগে ন দেখিবলৈ। মই ভিডিঅ' দেখাম আৰু হাঁহি দিয়ক। এয়া বাইদেউ বৰ্তমান অভিনেত্ৰী উপস্থিত হৈছেহি আহি ৰিজৰ্টখনত। তাই আকৌ মোৰ গুণ গোৱাত লাগি গ'ল, দেখিছেনে বাৰু? হাঁহি শুনক তাই। আচলতে তাই চকুজুৰি ধুনীয়া, সেইকাৰণে তাই হয়তো মোক ধুনীয়া দেখিছে। হ'লেও তাইক ধন্যবাদ দিছোঁ মোক ধুনীয়া দেখাৰ কাৰণে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে চাই আছে ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।